নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ মোৰ গাঁৱৰ ঘৰলৈ আৰু আজি আছে নখোৱা পৰ্ব। যিহেতু আঘোণৰ মাহ, আঘোণ মাহত আমাৰ অসমীয়া মানুহে নখোৱা পৰ্ব পাতে আৰু আজিও আমাৰ ঘৰত নখোৱা পৰ্ব পাতিছে, সেইটো কাৰণে যাবলৈ ওলাইছোঁ। গতিকে আমাৰ নখোৱা পৰ্বতনো কি কৰে কি নকৰে সেই সকলোবোৰ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষৰলৈকে চাব আৰু পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোলৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেই। মই এতিয়া বৰমা আৰু বাহঁতক ল'বলৈ আহিছোঁ। এতিয়া ৰৈ আছোঁ, ফোন কৰি দিলোঁ বাৰু, আহিবলৈ কৈছোঁ। এমিলি হৈছে বুলি কৈছে, অকণ বস্তু উঠাব লাগে, অকণ দেৰি হ'ব পাৰে। তো এতিয়া ৰৈ আছোঁ মই, যিহেতু মই ড্ৰাইভাৰ। এমিলি গাঁৱৰ ঘৰ পালোহি আৰু এতিয়া মই চিধা আহি পাইছোঁহি বস্তিৰ পিনে, বাৰীৰ পিনে। আৰু এতিয়া ইয়াত খুৰাই কাটি আছে কলৰ দোনা, আমি কলৰ দোনা বুলি কওঁ। আৰু পৰম্পৰাগতভাৱে আমি নখোৱাৰ দিনাখন কলৰ দোনাতেই ভাত খাওঁ বা যি খোৱা হয় চব বস্তু কলৰ দোনাতে খোৱা হয়। ৰূপ দেখাই দিছোঁ। আৰু এইটো হৈছে আমাৰ ঘৰৰ বাৰী আৰু এইটো পুখুৰী, ঘৰৰ পুখুৰী। ইয়াত মাছ আছে বাৰু, প্ৰকাণ্ড পুখুৰী, এইফালে তামোলৰ বাৰী। মই লাল চাহ বনাই আছোঁ আৰু এইফালে বন সেকি আছোঁ, যিহেতু ভাত নাখায় কোনেও দিনত আজি। আৰু এয়া মোৰ বন সেকি মেলি খাব পৰা হৈ গ'ল। পাচলি কাটি আছে, এয়া পাচলি কাটি আছে, এয়া আমাৰ নখোৱাৰ পাচলি। আৰু এইটো হৈছে মেইন বস্তু কাঠ আলু, আমি গাছ আলু বুলি কওঁ, এইটো নহ'লে নখোৱা নহয় মানে। এয়া পাচলি কাটি আছে। আৰু এয়া লাহে ধীৰে আমাৰ যিহেতু পূজা হ'ব তাৰ কাৰণে খুৰাই যা যোগাৰ কৰিলে। আৰু আমাৰ ঘৰত যিহেতু আমি জনগোষ্ঠীয় মানুহ হয়, গতিকে আমাৰ ঘৰতো বলি বিধান চলে। আমি মা বিশ্বহৰি অৰ্থাৎ মনসাকেই আমিও পূজা কৰোঁ, তাৰ বাবে আমাৰ ইয়াত যা যোগাৰ কৰিছে। আৰু গোটেই বছৰটোৰ বাবে সকলোৱে মাৰ ওচৰত আশীৰ্বাদ লৈছে, আমিও আশীৰ্বাদ লৈছোঁ। আৰু আমাৰ দুখনকৈ পূজা হয়, এখন এই থানখনত হয় আৰু এখন আমাৰ চোতালত হয়। আৰু এই চোতালতেই কৰাৰ পিছত আমাৰ যিটো মূল পাকঘৰ, তাতো কণী দি পেলাই পূজা এভাগি দিয়া হয়। আৰু তাৰপিছতে আমাৰ ৰাতিৰ কাৰ্যসূচী আৰম্ভ হৈ যায়। এই যিবোৰ আমাৰ মালে আগবঢ়ালে সেইবোৰ পিছত আমি প্ৰসাদ হিচাপে আকৌ আমাৰ পূৰ্বপুৰুষলৈ আগবঢ়াওঁ। এইদৰে আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে। এতিয়া আমি জুই ফুৱাই আছোঁ। এতিয়ালৈকে বাৰু মই অকলে জুই ফুৱাই আছোঁ, মানুহবোৰ এতিয়া অহা নাই। এতিয়া লাহে ধীৰে আহিবহি ভাত খাবলৈ, মানুহবোৰ ভাত খাবলৈ। আৰু ঠাণ্ডা পৰিছে। ৰান্ধনীৰ কি কি বনোৱা হ'ল নহ'ল বলকচোন এবাৰ খবৰ লৈ আহোঁ। এয়া আমাৰ এগৰাকী হৈছে সহকাৰী ৰান্ধনী, আৰু সহকাৰী ৰান্ধনী কি বনাইছে, মেইন ৰান্ধনীগৰাকী আমাৰ সেইটো পাকঘৰত আছে, সেইটো আমাৰ মূল পাকঘৰ। আজি নখোৱা পৰ্বৰ স্পেচিয়েল কি আছে ৰান্ধনী কৈ দিব অকণমান। আজি নখোৱাৰ স্পেচিয়েল হৈছে জহা চাউল, নতুন জহা চাউলৰ ভাত, তাৰপিছত দাইল, ছাগলী মাংস, হাঁহৰ মাংস, মুৰ্গীৰ মাংস, পাৰৰ মাংস। এতিয়া মই বনাই আছোঁ মৰা মৃতকক আগবঢ়াবৰ কাৰণে গাছ আলু, এইটো পটনচিৰা আলু বুলি কয় কিছুমানে, কাঠ আলু বুলি কয়। এই মুৰ্গীৰ মাংস বনাইছোঁ, সেইটো মৃতকৰ কাৰণে আগবঢ়াম। আৰু শুকানকৈ মুৰ্গী মাংস ভাজিছোঁ, সেইটোকো বঢ়াম। তাৰপিছত আমাৰ মদ আগবঢ়াওঁ। এইবিলাকেই আমাৰ নখোৱাৰ স্পেচিয়েল। এগৰাকী আমাৰ মূল ৰান্ধনীৰ ভাগত কি কি পৰিলে, কি কি বনালে আজি? জহা চাউলৰ ভাত বনালোঁ মই, তাৰপিছত মুৰ্গী মাংস বনালোঁ, এতিয়া মই মচুৰ দাইল বনাই আছোঁ। আৰু লাহে ধীৰে মানুহবোৰো পালেহি আৰু মানুহবোৰৰ পৰা মেলত বহি গৈছে। এইবাৰ এবাৰ দিলোঁ, আকৌ এবাৰ অলপ অলপ দি যাওঁ। তেওঁলোকৰ প্ৰিয় লাগছে। দুবাৰ দিয়ে নেকি? দুবাৰ দিব পাৰে। আৰু এয়া খুৰাই দি আছে মৃতকক, অৰ্থাৎ আমাৰ যি ককা আইতা পূৰ্বপুৰুষ আছে সেই সকলোকে আমাৰ ভাত
মাংস যি আমাৰ কাঠআলুৰে বনাইছিলে সেয়া আগবঢ়াইছে। এয়া এওঁলোকক দিয়াৰ পিছতহে আমি বাকী নিয়মবোৰ কৰিবলৈ পাৰোঁ। এবাৰ আঞ্জা দিম এয়া কাঠআলুৰ সৈতে লোকেল মুৰ্গীৰ মাংস। আৰু এয়া পৰম্পৰা অনুসৰিয়ে আমাৰ নখোৱাৰ দিনাখন গৰুক ধান খাবলৈ দিয়া হয়। আমাৰ ঘৰত বাৰু এতিয়ালৈকে বহুত বেছি গৰু নাই, সেইবাবে যিকেইটা গৰু আছে সেইকেইটাকে ধান দিয়া হৈছে। আৰু তাৰ পিছতে আমি কুকুৰলৈও ভাত আগবঢ়াওঁ। যি যি ৰন্ধা বঢ়া হয় সেই সকলোবোৰ কুকুৰকো দিয়া হয়। আৰু তাৰ পিছতহে আমি যি আলহী বা ৰাইজক মাতোঁ সেই ৰাইজলৈ আমি ভাত দিওঁ। আৰু এয়া সকলো ৰাইজ বহিছে খাবলৈ আৰু শেষত আমিও বহিলোঁ। আৰু সকলোবোৰ আজৰি হৈ মেলি আজিলৈ সামৰিছোঁ। আমিও ঘৰলৈ উভতিলোঁ আৰু আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। শুভৰাত্ৰি, ধন্যবাদ।